हेलो गाइस स्वागतम জানাইছো ইনাম বাই আইবিআই ইউটিউব চেনেললৈ আজিৰ এই ভিডিঅ'ত মই কৰিম আনবক্সিং কৰিম এইচডিএফসি বেংকৰ ওয়েলকাম কিট মই একাউন্ট ওপেনিং কৰিছিলো এইচডিএফসি বেংকত এসপ্তাহও হোৱা নাই এসপ্তাহৰ ভিতৰতে হিয়তে মোৰ পোষ্ট অফিসত ওয়েলকাম কিট পঠাই দিছে এই ওয়েলকাম কিটত চাম কি দিয়া হৈছে আৰু এই ওয়েলকাম কিটৰ লগত মই এটা এসএমএস পাইছিলো যে এসএমএসত কোৱা হৈছে যে ইয়াত ডেবিট কাৰ্ডো দিয়া হৈছে যে এটিএম কাৰ্ডটো যে দিছে এই এটিএম কাৰ্ডটো কি এটিএম কাৰ্ড দিছে আৰু এই এটিএম কাৰ্ডৰ পিনটো আমি কেনেকৈ জেনাৰেট কৰিব পাৰিম সকলো ডিটেইলছ মই এইটো ভিডিঅ'ৰ ভিতৰত আপোনাক দেখুৱাই দিম এটো আমি ফাৰ্ষ্টত কৰিম আগত আনবক্সিং সাম আগত কি দিয়া হৈছে ইয়াত আমি ফাৰ্ষ্টতে আমি চাব পাৰিছো যে এইচডিএফসি বেংকৰ চেকবুক দিয়া হৈছে this পেজত চেকবুক দিয়া হৈছে তাৰ পিছে আমি চাব পাৰিম এইচডিএফসি বেংকৰ পাসবুক দিয়া হৈছে পাসবুকটো ধুনিয়া ভাল লাগিছে পাসবুকটো আপুনি চাব পাৰে এনেকুৱা তাৰ পিছে ইয়াত বহুতো কাগজ দিয়া হৈছে ইয়াত আপোনাৰ যদি সময় থাকে আপুনি সময় মিলাইকিনে আপুনি ইয়াত পঢ়িব চেষ্টা কৰিব কাৰণ ইয়াত আপোনাৰ ট্ৰানজাকচনৰ বিষয়ে আপোনাৰ এটিএমৰ বিষয়ে আপোনাৰ একাউন্টৰ বিষয়ে কোৱা হৈছে আৰু এটা পেপাৰ আপুনি চাব পাৰে যে এটিএমৰ লগত যি কাগজটো লগোৱা থাকে এটোত আপুনি চাব পাৰে যে ডেইলি কিমান টকা আপুনি এটিএমৰ পৰা উইথড্ৰ কৰিব পাৰিব নন এটিএমৰ পৰা নন এইচডিএফসি এটিএমৰ পৰা কিমান টকা উইথড্ৰ কৰিব সকলো ডিটেইলছ কিন্তু এই ওয়েলকাম কিটত যেটো কাগজত নেকি এইচডিএফসি বেংকটো এইচডিএফসি এটিএমটো লগোৱা থাকে হেতু কাগজত লিখা আছে আপুনি চাব পাৰে যিয়ে নহক এতিয়া আমি পাই গৈছো আমাৰ এটিএম কাৰ্ডটো এই এটিএম কাৰ্ডটো ইজি শপ প্লেটিনাম এটিএম কাৰ্ড দিয়া হৈছে আমাক रुपे डेबिट कार्ड হয় এই এটিএম কাৰ্ডৰ পিনটো আমি কেনেকৈ জেনাৰেট কৰিব পাৰিম এই এটিএমৰ পিনটো জেনাৰেট কৰিব কাৰণে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত 6 ডিজিট এটা ওটিপি দিয়া হৈছে ওটিপিটো ডিলিট কৰি দিছে বা এনে ডিলিট হৈ গৈছে তেনেহলে কিন্তু চিন্তাৰ কোনো কথা নাই আপুনি এইচডিএফসি বেংকৰ মেনেজাৰৰ লগত আপুনি কথা পাতিব পাৰে বা আপোনাৰ ওচৰৰ পাজৰে যদি এইচডিএফসি বেংকটো হয় আপুনি তাত গৈখিনি হিয়তক ক'ব পাৰে যে আমাৰ তাত যে ওটিপিটো গৈছিল বা ওটিপিটো আহা নাই আমি এটিএমৰ পিনটো বনাবৰ কাৰণে এতিয়া ওটিপিটোৰ দৰকাৰ হৈছে আপুনি ওটিপিটো দিয়ক হিয়তে আপোনাৰ মোবাইলত ৰেজিষ্টাৰ মোবাইল নম্বৰত লগে ওটিপিটো দি দিব আপুনি সেই ওটিপিটো লৈ আৰু এটিএম কাৰ্ডটো লৈ আৰু আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো লৈ আপুনি এটিএম মেচিনত যাব এটিএম মেচিনত গৈকিনে আপুনি কেনেকৈ পিনটো বনাব সকলো ডিটেইলছ মই দেখুৱাই দিম আৰু এটা কথা আগত আপোনাক কৈলো যে বহুত ভিডিও আপুনি ইউটিউবত চাব পাৰিব যে হিয়তে অনলাইনত এটিএমৰ পিনটো জেনাৰেট কৰি দেখাই দেয় হেতু কি হসা নে মিছা মই আপোনাক ৰিকমেন্ড কৰিম যে হেবিলাক ভিডিও চাইকিনে আপোনাৰ এটিএম কাৰ্ডটো আপুনি বেয়া নকৰিব কিয় কৈছো চাক আপুনি তাত যেতিয়া ট্ৰাই কৰিব বাৰে বাৰে আপুনি মাৰি থাকিব এই এটিএম কাৰ্ডটো কিন্তু অনলাইনত নহয় আপোনাৰ মিচিংতে যাব লাগিব আপোনাৰ নিজে গৈকিনে মিচিংত এটিএমটো দিকিনে আপোনাৰ পিনটো জেনাৰেট কৰিব লাগিব আপুনি যেতিয়া বাৰে বাৰে অনলাইনত চেষ্টা কৰি থাকিব তেতিয়া কিন্তু হিয়তে এইচডিএফসি বেংকৰ পৰা আপোনাৰ ডেবিট কাৰ্ডটো ব্লক কৰি দিয়া হ'ব তাৰ পিছে আকৌ যেতিয়া আপুনি ডেবিট কাৰ্ডটো এপ্লাই কৰিব আপোনাৰ 3 মাহৰ আগত আৰু আপোনাৰ ডেবিট কাৰ্ডটো দিয়া নহয় হেতুৰ কাৰণে আপোনাক ৰিকমেন্ড কৰিম অনলাইনৰ ভিডিও চাইকিনে আপুনি ট্ৰাই নকৰিব আপুনি ডাইৰেক্ট আপোনাৰ ওচৰে পাজৰে যদি নহয় অলপমান দূৰতো হয় আপুনি অলপমান সময় উলাইকিনে আপুনি এটিএম মেচিনত গৈকিনে আপোনাৰ এটিএমৰ পিনটো জেনাৰেট কৰিব বলক কেনেকৈ এটিএম মেচিনত গৈকিনে পিনটো জেনাৰেট কৰিব সকলো ডিটেইলছ এটিএম মেচিনত গৈকিনে আপোনাক দেখুৱাই দিম ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চাই থাকক বলক আমি আজিৰ এই ভিডিওটো আৰম্ভ কৰো ফাইনালি আমি আহি গৈছো এটিএম মেচিনত আপোনাৰ হাতত যে ডেবিট কাৰ্ডটো আছে ডেবিট কাৰ্ডটো আপুনি এটিএম মেচিনত চুৱাইপ কৰি দিয়ক এটিএম মেচিনত চুৱাইপ কৰিলে অলপমান ওয়েট কৰিব লাগিব ওয়েট কৰিলে আপোনাৰ আগত আপোনাৰ ল্যাঙ্গুৱেজটো চুজ কৰিব দিব আপোনাৰ যেটো ল্যাঙ্গুৱেজ আপোনাৰ ভাল লাগে যেটো ল্যাঙ্গুৱেজ আপুনি বুজি পায় হেতু ল্যাঙ্গুৱেজ আপুনি সিলেক্ট কৰক আমি ইংলিশ সিলেক্ট কৰিছো ইংলিশ সিলেক্ট কৰাৰ লগে আপুনি ইয়াত সাইডত চাব পাৰে মেইন মেনু আৰু ৰিসেট পিন যেহেতু আমি পিনটো ৰিসেট কৰিব আহিছো পিন নতুন পিন বনাব আহিছো হেতুৰ কাৰণে ৰিসেট পিনত আমি ক্লিক কৰিম ৰিসেট পিনত ক্লিক কৰাৰ লগে আপোনাক যে কৈছিলো 6 ডিজিট এটা ওটিপি আহিছে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত সেই ওটিপিটো লৈ যাব লাগিব সেই ওটিপিটো ইয়াত দিব দিছে সেই ওটিপিটো আপুনি ইয়াত দিকিনে আপুনি কনফাৰ্মত ক্লিক কৰক কনফাৰ্মত ক্লিক কৰাৰ লগে আপোনাৰ ৰেজিষ্টাৰ যি মোবাইল নম্বৰটো আছে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰ ইয়াত এন্টাৰ কৰিব দিব সেই ৰেজিষ্টাৰ মোবাইল নম্বৰটো আপুনি ইয়াত এন্টাৰ কৰি কনফাৰ্মত ক্লিক কৰক কনফাৰ্মত ক্লিক কৰাৰ লগে আপোনাৰ অলপমান ওয়েট কৰিব লাগিব ওয়েট কৰিলে আপুনি চাব পাৰিব আৰু এটা ইন্টাৰফেস আপোনাৰ আগত খুল খাই গৈছে এন্টাৰ ইউৰ নিউ 4 ডিজিট এটিএম পিন বুলি লিখা আহি যাব আপুনি ইয়াত আপুনি যি চাৰিটা নম্বৰ ৰাখিব ইচ্ছা আপোনাৰ
সেই 4টা নম্বৰ আপুনি ইয়াত দিব লাগিব। দিয়াৰ লগে লগে আকৌ ৰি ইণ্টাৰ বুলি আহি যাব, আপুনি আকৌ এই 4টা নম্বৰে আপুনি দি দিব। দিয়াৰ লগে লগে আৰু এটা SMS আপোনাৰ আগত শ্ব' কৰিব, ইউ হেভ ছাকচেছফুল চেঞ্জ ইউৰ ATM পিন বুলি। আৰু আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, আপোনাৰ মেইলতো এইবিলাক মেছেজ গুচি যাব যে আপোনাৰ ATMৰ যি পিনটো আছে, পিনটো ছাকচেছফুলি জেনেৰেট হৈ গৈছে। ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কৰিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যদি আৰু বেছি হেল্পফুল হয় তেনেহ'লে আপোনাৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। থেংকছ ফৰ ৱাচিং, থেংক ইউ ছ' মাছ, জয় অসম।